সাধনা গৃহলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই টপিক 1ৰ নেশ্যনেল এৱাৰ্ডছ ইন লিটাৰেচাৰ পাৰ্টটো পঢ়াবলৈ বিচাৰিছোঁ আপোনালোকক। চ' আহক আমি আজি এই পাৰ্টটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল 1 নম্বৰতে আমি পঢ়িম জ্ঞানপীঠ এৱাৰ্ডৰ কথা। জ্ঞানপীঠ এৱাৰ্ডটো হৈছে ইণ্ডিয়াৰ হায়েষ্ট লিটাৰেৰী এৱাৰ্ড। ইণ্ডিয়াছ হায়েষ্ট লিটাৰেৰী এৱাৰ্ড। আৰু এইটো ইনষ্টিটিউট মানে এষ্টাব্লিছ হৈছিলে 1961ত, কিন্তু ইয়াৰ যোনটো ফাৰ্ষ্ট এৱাৰ্ড দিয়া হৈছিলে সেইটো দিয়া হৈছিলে 1965ত। 1965ত এৱাৰ্ডটো দিয়া হৈছিল। এই এৱাৰ্ডটো 1961ৰ পৰা 1981লৈকে কি কৰা হৈছিলে যে যোনটো তেওঁলোকৰ বেষ্ট ৱৰ্ক হয়, আউটষ্টেণ্ডিং ৱৰ্ক হয়, সেই ৱৰ্কৰ ওপৰতে দিয়া আছিলে। যেনে নভেল হওক, শ্বৰ্ট ষ্টৰি হওক, যিকোনো ধৰণৰ বুকৰ ওপৰত বেছ কৰিহে দিয়া হৈছিলে, কিতাপৰ ওপৰত বেছ কৰি। কিন্তু 1981ৰ পৰা কি কৰিলে, 1982ৰ পিছৰ পৰা 1982ৰ পৰা কি কৰিলে, এইটো লাইফ টাইম এচিভমেণ্ট হিচাপে দিয়া হ'ল। লাইফ টাইম এচিভমেণ্ট হিচাপে এইটো দিয়া হ'ল, মানে লাইফ টাইম এচিভমেণ্ট। লাইফ টাইম এচিভমেণ্ট হিচাপে এই এৱাৰ্ডটো দিবলৈ ধৰিলে। এতিয়া আমি অলপ ইয়াৰ বেকগ্ৰাউণ্ডৰ কথা চাওঁ। যোনটো প্ৰেজেণ্ট কৰে জ্ঞানপীঠ এৱাৰ্ডটো কোনে প্ৰেজেণ্ট কৰে? প্ৰেজেণ্ট কৰে যে ভাৰতীয় জ্ঞানপীঠে প্ৰেজেণ্ট কৰে, হয়নে? ভাৰতীয় জ্ঞানপীঠটো 1944ত এষ্টাব্লিছ হৈছিলে। 1944ত এষ্টাব্লিছ হৈছিলে। আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে চাহু শান্তি প্ৰসাদ জৈন। ইয়াৰ ফাউণ্ডাৰ আছিলে। আৰু ইয়াৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট আছিলে ৰামা জৈন। 1961ত যেতিয়া এই জ্ঞানপীঠ এৱাৰ্ডৰ কথা ওলাইছিলে, তাত এখন নিউজপেপাৰখনে মানে আগভাগ লৈছিলে। এই যোনটো জ্ঞানপীঠ এৱাৰ্ড তেওঁলোকে ইনষ্টিটিউট কৰিছিলে, এষ্টাব্লিছ কৰিছিলে, এই জ্ঞানপীঠ এৱাৰ্ডটো হোৱাৰ আঁৰত এখন নিউজ পেপাৰো জড়িত হৈ আছে। সেই নিউজ পেপাৰ গ্ৰুপটোৰ নাম হৈছে দ্য টাইমছ অফ ইণ্ডিয়া। দ্য টাইমছ অফ ইণ্ডিয়া। চ' এৱাৰ্ডটোত কি থাকে? এই এৱাৰ্ডটোত কি থাকে? এৱাৰ্ডটোত থাকে এটা চাইটেশ্যন প্লেক, মানে এখন প্ৰশংসাপত্ৰ, হয়নে? এখন প্ৰশংসাপত্ৰ। আৰু কি থাকে? 11 লাখ টকা কেছ প্ৰাইজ থাকে। 11 লাখ টকা কেছ প্ৰাইজ থাকে। আৰু ইয়াত এটা সৰস্বতী মূৰ্তি দিয়া হয়। সৰস্বতী মূৰ্তি দিয়া হয় ইয়াত। এই এৱাৰ্ডটো যদি পাবলৈ হ'লে কেইটামান কণ্ডিশ্যন ফুলফিল কৰিব লাগিব। এই কণ্ডিশ্যনকেইটা হৈছে, আপুনি এজন ইণ্ডিয়ান ৰাইটাৰ হ'ব লাগিব। আপুনি যোনটো 8th চিডিউলত আছে 22টা ভাষা প্লাছ ইংলিছ। এই যোনটো ইংলিছটো 49th জ্ঞানপীঠ এৱাৰ্ডৰ পৰাই দিছে, মানে 2013 চনৰ পৰাহে ইংলিছটো ইনক্লুড কৰিছিলে। তাৰ আগলৈকে অকল 8th চিডিউলত যি 22টা ভাষা আছে, সেই 22টা ভাষা লিখা ৰাইটাৰকহে দিছিলে। কিন্তু বৰ্তমান ইংলিছত লিখা ৰাইটাৰকো দিব, মানে 23টা ভাষা, মুঠতে 23টা ভাষাত লিখা হ'ব লাগিব। 23টা ভাষাত লিখা ৰাইটাৰ হ'ব লাগিব। আৰু ইয়াত কি কোৱা হয়, পস্থুমাছ এৱাৰ্ড দিয়া নহয়, মানে মৃত্যুৰ পিছত কোনো ধৰণৰ এৱাৰ্ড দিয়া নহয়, মানে ন' পস্থুমাছ এৱাৰ্ড। মৃত্যুৰ পিছত ইয়াৰ কোনো ধৰণৰ এৱাৰ্ড দিয়া নহয়। এইটো হৈ গ'ল। তাৰপিছত চোৱা, এতিয়া এটা বছৰত বোলে এটা ভাষাক দি দিলে, এটা লেংগুৱেজক দি দিলে, ধৰা হওক তোমাৰ অসমীয়াকে দিলে।
আছামিজকে দিলে। এই আছামিজক এটা বছৰ দিলে তাৰ নেক্সট 2টা বছৰলৈকে মানে 2টা বছৰ আৰু এটা বছৰ বেলেগ এটা লেংগুৱেজক দিব, তাৰ পিছৰ বছৰটো বেলেগ এটা লেংগুৱেজ দিব, তাৰ পিছৰ বছৰটো আকৌ আছামিজটো কনচিডাৰ কৰিব। মানে কি হ'ল, যিহেতু 22টা ভাষা আছে হয়, প্ৰত্যেক বছৰে একেটা ভাষাও পাই যাবলৈ আছে। হিন্দী 3 বছৰ একেলগতে পাই যাবলৈ আছে, অসমীয়া একেলগতে 3 বছৰ পাই যাবলৈ আছে। সেইকাৰণে কি কৰে, তেওঁলোকে এটা ভাষা যদি দিয়ে নেক্সট 2টা বছৰ সেই ভাষাটো কনচিডাৰ নকৰে, সেই ভাষাত লিখা ৰাইটাৰে জ্ঞানপীঠ এৱাৰ্ড নাপাব। মানে সেই বেলেগ 2 বছৰত বেলেগ এটা ভাষাহে পাব, বেলেগ ভাষাহে পাব। মানে 2টা বছৰলৈকে কনচিডাৰ নকৰে, এই 3 নম্বৰ বছৰটোৰ পৰাহে আকৌ অসমীয়া কোনোবা এজনে পাব পাৰিব। সেইটো এটা ইম্পৰ্টেণ্ট কথা। তাৰপিছত আহিলে ভাৰতৰ ফাৰ্ষ্ট যোনজন ৰিচিপেণ্ট আছিলে জ্ঞানপীঠ এৱাৰ্ডৰ, ফাৰ্ষ্ট ৰিচিপেণ্ট কোন আছিলে? জি শংকৰা কুৰুপ হয়নে? 1965 এইটো ফাৰ্ষ্ট এৱাৰ্ড দিছিলে। তেওঁ এখন পয়ট্ৰি বুকৰ কাৰণে পাইছিলে। যিহেতু 1965 পৰা 1981লৈকে যিহেতু কোনোবা এটা আউটষ্টেণ্ডিং বুকছ বা তেওঁলোকে লিখা এখন কিতাপৰ আধাৰতহে দিছিলে, সেইকাৰণে সেই সময়ত তেওঁ এখন কিতাপ মানে পয়ট্ৰি বুকৰ কাৰণে পাইছিলে। পয়ট্ৰি বুকখনৰ নাম হৈছিলে অডাক্কোঝল। আৰু তেওঁ এই অডাক্কোঝলখন তেওঁ ফাৰ্ষ্ট কি ভাষাত পাইছিলে? মালায়ালাম ভাষাত হয়নে? মালায়ালাম ভাষা। আৰু তেওঁ ষ্টেট কি আছিলে? কোনখন ষ্টেটৰ পৰা পাইছিলে? তেওঁ কেৰালা ষ্টেটৰ পৰা পাইছিলে হয়নে? কেৰালা ষ্টেটৰ পৰা পাইছিলে। তাৰপিছত ফাৰ্ষ্ট ওমেন ৰেচিপেণ্ট আমি চাওঁ। প্ৰথম ওমেন ৰেচিপেণ্ট আছিলে কোন? আশাপূৰ্ণা দেৱী। আশাপূৰ্ণা দেৱীয়ে 1976ত পাইছিলে, যিটো 12th জ্ঞানপীঠ এৱাৰ্ড আছিলে। 12th জ্ঞানপীঠ এৱাৰ্ডটো কোনে পাইছিলে? আশাপূৰ্ণা দেৱীয়ে পাইছিলে। আৰু তেওঁ এখন নভেলৰ কাৰণে পাইছিলে, যিহেতু মই ক'লোৱে 1965 পৰা 1981লৈকে কি কোনোবা আউটষ্টেণ্ডিং কোনোবা এটা কিতাপৰ আধাৰতে তেওঁলোকক দিছিলে। গতিকে তেওঁ এখন নভেলৰ বাবে পাইছিলে। নভেলৰ বাবে পাইছিলে। নভেলখনৰ নাম কি আছিলে? প্ৰথম প্ৰতিশ্ৰুতি। নভেল আছিলে। তেওঁ এখন কি বাংলা ভাষাত আছিলে হয়নে? বেংগলী ভাষাত আছিলে। আৰু তেওঁ কোনখন ষ্টেটৰ পৰা পাইছিলে? ষ্টেট হৈছিলে তেওঁ ৱেষ্ট বেংগল। এতিয়া আমি আহি যাওঁ আমাৰ অসমৰ কথালৈ। অসমৰ পৰানো কোনে কোনে পাইছিলে সেইটো আমি চাওঁ। অসমৰ পৰা পোনপ্ৰথমে 1979ত যোনটো 15 নম্বৰ জ্ঞানপীঠ এৱাৰ্ড আছিলে, সেইটো পাইছিলে কোনে? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ এখন নভেলৰ বাবে পাইছিলে। সেই নভেলখনৰ নাম আছিলে মৃত্যুঞ্জয় হয়নে? নভেল আছিলে। তাৰপিছত 2000 চনত কোনে পালে? মামণি ৰয়ছম গোস্বামী। আপোনালোকে কমেণ্টত জনাবচোন মামণি ৰয়ছম গোস্বামীৰ যোনটো ৰিয়েল নাম আছিলে, এইটো হৈছে তেওঁ এটা ছদ্ম নাম, পেন নেম। তেওঁৰ ৰিয়েল নামটো কি আছিলে? আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্টত আপোনালোকে জনাব। তাৰপিছত ৰিচেণ্টলি 2021 চনত কোনে পাইছিলে? নীলমণি ফুকনে পাইছে হয়নে? নীলমণি ফুকন ডাঙৰীয়াই পাইছে। আৰু নীলমণি ফুকন এইটো জুনিয়ৰ পাইছে। নীলমণি ফুকন 2021 চনত পাইছে। আৰু এইটো কি 56th জ্ঞানপীঠ এৱাৰ্ড আছিলে। এতিয়া আমি যদি মষ্ট ৰিচেণ্টৰ কথা কওঁ, মষ্ট ৰিচেণ্ট কোনে পাইছে? আমি যদি এতিয়া এতিয়া মই যিহেতু মই 25 চনৰ এতিয়া জুলাই মাহত বনাই আছোঁ, মষ্ট ৰিচেণ্ট বুলি ক'বলৈ গ'লে 2024 চনৰ বাবে পাইছে। কোনে পাইছে? বিনোদ কুমাৰ শুক্লাই পাইছে। আৰু তেওঁ কি লেংগুৱেজৰ বাবে পাইছে? তেওঁ কি লেংগুৱেজত লিখে? তেওঁ লিখে হিন্দী লেংগুৱেজত। আৰু তেওঁ কোনখন ষ্টেটৰ পৰা বিলং কৰে? সেইটো হৈছে ছত্তীশগড় ষ্টেটৰ পৰা তেওঁ বিলং কৰে। আৰু ছত্তীশগড়ৰ পৰা পোৱা প্ৰথম মানে জ্ঞানপীঠ এৱাৰ্ডী হৈছে বিনোদ কুমাৰ শুক্লা। ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ডটি ছত্তীশগড়ৰ পৰা। এতিয়া আমি নেক্সট যোনটো এৱাৰ্ড আছে ইণ্ডিয়াৰ সেইটোলৈ চাওঁ। সেইটো হৈছে সৰস্বতী সন্মান।
সৰস্বতী সন্মান চ' সৰস্বতী সন্মানটো কোনে প্ৰভাইড কৰে কে বিৰলা গ্ৰুপ কে বিৰলা ফাউণ্ডেশ্যন কে বিৰলা ফাউণ্ডেশ্যনে এইটো বঁটাটো আগবঢ়ায় কিমান চনৰ পৰা আগবঢ়াইছে তেওঁলোকে 1991 চনৰ পৰা এই বঁটাটো আগবঢ়াই আহিছে আৰু এই বঁটাটো তেওঁলোকে নেক্সট যোনটো ইয়েৰত তেওঁলোকে বঁটাটো পাব এই বঁটাটো পোৱাৰ নেক্সট 10 ইয়েৰ্ছলৈকে কনচিডাৰ কৰিব মানে প্ৰিভিয়াছ তেওঁলোকে যোন বছৰত বঁটা পাব তাৰ 10 বছৰ আগৰ এই 10 বছৰৰ ভিতৰত এই 10 বছৰৰ ভিতৰতে তেওঁলোকে এটা ৱৰ্ক পাব্লিছ হ'ব লাগিব সেই ৱৰ্কটো পাব্লিছ হ'ব লাগিব কেতিয়া 10 বছৰৰ ভিতৰত হ'ব লাগিব যিয়ে হওক নভেলেই হওক শ্বৰ্ট ষ্টৰিয়ে হওক হয়নে পয়েট্ৰি বুকে হওক যিয়ে হওক নভেলেই হওক শ্বৰ্ট ষ্টৰিয়ে হওক পয়েট্ৰি বুকে হওক যিয়ে নহওক এইটো কি 10 বছৰৰ ভিতৰত প্ৰকাশ পাব লাগিব যোনটো বছৰত তেওঁলোকে বঁটাটো পাব আৰু এই যোনটো সৰস্বতী সন্মানটো আমাৰ 8 শিডিউলত থকা 22টা ভাষাকহে দিয়া হয় 22টা ভাষাত লিখিব লাগিব তেওঁলোকে এই 22টা ভাষাত হ'লেহে তেওঁলোকক এই এৱাৰ্ডটো দিয়া হ'ব আৰু এই এৱাৰ্ডটোত এখন প্ৰশংসাপত্ৰ এটা মেডেল আৰু কেছ প্ৰাইজ কিমান থাকে 15 লাখ টকাৰ কেছ প্ৰাইজ দিয়া হয় বৰ্তমান আৰু ইয়াৰে প্ৰথম ৰিচিপিয়েণ্ট আমি যদি প্ৰথম কোনে পাইছিলে সেইটো আমি চাবলৈ যাওঁ তেওঁ পাইছিলে হৰিবংশ ৰায় বচ্চনে প্ৰথম পাইছিলে তেওঁ হিন্দী লেংগুৱেজৰ বাবে পাইছিলে আৰু তেওঁ 4টা ভলিউমৰ এখন অটোবায়োগ্ৰাফি আছিলে অটোবায়োগ্ৰাফিখনৰ কাৰণে পাইছিলে 4টা ভলিউম 4খন কিতাপ আছিলে মানে 4টা ভলিউমত এই তেওঁ অটোবায়োগ্ৰাফিখন প্ৰকাশ পাইছিলে আৰু অটোবায়োগ্ৰাফিখন পাইছিলে তেওঁ আপোনালোকে কিউৰিয়াছ হয়নে হৰিবংশ ৰায় বচ্চন আমাৰ বলিউডৰ এজন বিখ্যাত অভিনেতাৰ বাপেক কোনজন অভিনেতাৰ বাপেক আপোনালোকে কমেণ্টত জনাবচোন গুগল ক্ৰমত আপোনালোকে চাব ভালকৈ গুগলত মাৰি হৰিবংশ ৰায় বচ্চনৰ পুতেক কোন হয়নে বলিউডৰ এজন বিখ্যাত অভিনেতা তাৰপিছত আমি প্ৰথম ফাৰ্ষ্ট ওমেন ৰেচিপিয়েণ্টৰ কথা আমি চাবলৈ যাওঁ তে ফাৰ্ষ্ট ওমেন ৰেচিপিয়েণ্ট হৈছে বালামণি আম্মা তেওঁ 1995 চনত এই এৱাৰ্ডটো পাইছিলে আৰু তেওঁ এখন পয়েট্ৰি বুকৰ কাৰণে পাইছিলে মানে পয়েট্ৰি কালেকশ্যনৰ বাবে পাইছিলে সেইখন হৈছে নিবেদিয়াম আৰু তেওঁ কি লেংগুৱেজৰ বাবে পাইছিলে তেওঁ পাইছিলে মালায়ালাম লেংগুৱেজৰ বাবে তেওঁ পাইছিলে আৰু যদি আমি most recent মই 2025 জুলাইলৈকে কৈ আছোঁ আপোনালোকে যদি আগত ভিডিঅ' চাই আগত আপোনালোকে most recentত আপোনালোকে বেলেগ এটা নাম ভৰাই ল'ব যদি 25 চনৰটো ঘোষণা কৰিছে এতিয়া 2024 চনতহে দিছে 24 চনৰ বাবে দিছে কোন কাক দিছে ভদ্ৰেশ দাসক দিছে ভদ্ৰেশ দাস স্বামীক তেওঁ সংস্কৃত লেংগুৱেজত তেওঁ এই এৱাৰ্ডটো পাইছে আৰু এই এৱাৰ্ডটো হৈছে 34th সৰস্বতী সন্মান হয়নে আৰু তেওঁ কি বুকৰ বাবে পাইছে এখন কিতাপৰ বাবে পাইছে কিতাপখনৰ নাম হৈছে স্বামী নাৰায়ণা সিদ্ধান্ত সুধা আৰু আমাৰ অসমৰো এজন ব্যক্তিয়ে সৰস্বতী সন্মানটো পাবলৈ সক্ষম হৈছিলে তেওঁ 18th সৰস্বতী সন্মানটো পাবলৈ সক্ষম হৈছিলে 18th সৰস্বতী সন্মানটো পাবলৈ সক্ষম হৈছিলে অসমৰ পৰা অকল এজন ব্যক্তি অসমীয়া লেংগুৱেজৰ কেৱল এজন ব্যক্তি পাবলৈ সক্ষম হৈছে বৰ্তমানলৈকে সৰস্বতী সন্মানটো সেইজন হৈছে লক্ষ্মীনন্দন বৰা আৰু তেওঁ কায়াকল্প নামৰ যোনখন তেওঁ নভেল আছিলে উপন্যাস আছিলে সেই নভেলখনৰ বাবে পাইছিলে কায়াকল্প এতিয়া আমি চাওঁ আন এটা কে বিৰলা গ্ৰুপে
প্ৰভাইড কৰা এটা এৱাৰ্ড, লিটাৰেৰী এৱাৰ্ড, সেইটো হৈছে ব্যাস সন্মান। ব্যাস সন্মান এইটো কে বিৰলা ফাউণ্ডেশ্যনে 1991 চনৰ পৰা এই বঁটাটো দি আহিছে। আৰু এই বঁটাটো কেৱল হিন্দী লিখা ব্যক্তিৰ বাবেহে হ'ব। ইণ্ডিয়াৰ যিকোনো এখন ষ্টেটতো হ'ব পাৰে, কিন্তু তেওঁ যোনটো অৰিজিনেল ৱৰ্ক লিখিব, যোনটো অৰিজিনেল নভেল হওক, অৰিজিনেল পইট্ৰি হওক, কিতাপখন লিখিব, সেই কিতাপখন হিন্দীত পাব্লিছ হ'ব লাগিব। তেতিয়াহে তেওঁ এই যোনটো এৱাৰ্ড আছে, এৱাৰ্ডটোৰ বাবে এলিজিবল হ'ব। আৰু যিটো বছৰত তেওঁ বঁটাটো পাব, সেই বঁটাৰ নেক্সট 10 years, মানে প্ৰিভিয়াছ 10 yearsত এই কিতাপখন পাব্লিছ হ'ব লাগিব। সেই পাব্লিছ হোৱা সেই কিতাপখন প্ৰিভিয়াছ 10 yearsত পাব্লিছ হ'লেহে এই বঁটাৰ বাবে কনচিডাৰ কৰা হ'ব। তেনেদৰে এই বঁটাটোত থাকিব কি থাকিব? এখন প্ৰশংসাপত্ৰ, এটা মেডেল আৰু 4 লাখ টকাৰ কেছ প্ৰাইজ থাকিব। 4 লাখ টকাৰ কেছ প্ৰাইজ। ইয়াৰে প্ৰথম ৰেচিপিয়েণ্ট যদি আমি যোনজনে বঁটাটো পাইছিলে, তেওঁৰ নাম যদি আমি ক'বলৈ যাওঁ, তেওঁ হৈছে ৰামবিলাস শৰ্মা। তেওঁ কি কিতাপৰ বাবে পাইছিলে? তেওঁ পাইছিলে ভাৰত কে প্ৰাচীন ভাষা পৰিবাৰ और হিন্দী। তেওঁ পাইছিলে এখন কিতাপৰ বাবে। কিতাপখনৰ নাম হৈছে ভাৰত কে প্ৰাচীন ভাষা পৰিবাৰ और হিন্দী। তেওঁ এই গ্ৰন্থখনৰ বাবে ফাৰ্ষ্ট ৰেচিপিয়েণ্ট আছিলে কোন? ৰামবিলাস শৰ্মা, ব্যাস সন্মানৰ। তাৰপিছত ফাৰ্ষ্ট ওমেন ৰেচিপিয়েণ্ট যদি আমি চাবলৈ যাওঁ, ফাৰ্ষ্ট ওমেন ৰেচিপিয়েণ্ট হৈছিলে চিত্ৰা মুদগল। আৰু তেওঁ কিতাপখনৰ নাম আছিলে আনৱান। আৰু যদি আমি মষ্ট ৰিচেণ্টৰ কথা ক'বলৈ যাওঁ, 2024 চনত পাইছে 34th ব্যাস সন্মান। 34 নম্বৰ ব্যাস সন্মানটো কোনে পাইছে? তেওঁ পাইছে সূৰ্যবালা। তেওঁ এখন নভেলৰ বাবে পাইছে, উপন্যাসখনৰ নাম হৈছে কৌন দেশ কে বাসী বেনু কি ডায়েৰী। চ' আমি 3টা এৱাৰ্ড চালোঁ। প্ৰথমটো হৈছে জ্ঞানপীঠ এৱাৰ্ড, দ্বিতীয়টো হৈছে সৰস্বতী সন্মান, তৃতীয়টো হৈছে ব্যাস সন্মান। চ' আমি এতিয়া আহিছোঁ সাহিত্য একাডেমী এৱাৰ্ডলৈ। 3 নম্বৰ পইণ্টটো আমি কি চাম? 4 নম্বৰ পইণ্টটো সাহিত্য একাডেমী এৱাৰ্ড, হয়নে? সাহিত্য একাডেমী এৱাৰ্ড। সাহিত্য একাডেমী হৈছে ইণ্ডিয়াৰ নেশ্যনেল একাডেমী অফ লেটাৰ্ছ। সাহিত্য একাডেমী হৈছে ইণ্ডিয়াৰ নেশ্যনেল একাডেমী অফ লেটাৰ্ছ। আৰু যোনটো সাহিত্য একাডেমী আছিলে, সেই সাহিত্য একাডেমী ফৰ্মেলি কিমান চনত এষ্টাব্লিছ হৈছিলে? 12 মাৰ্চ 1954ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সাহিত্য একাডেমী প্ৰতিষ্ঠা কৰিছিলে, হয়নে? আৰু সাহিত্য একাডেমীটো কেইটা লেংগুৱেজত দিয়া হয় বুলি ক'বলৈ গ'লে, সাহিত্য একাডেমীটো 24টা লেংগুৱেজত দিয়া হয়। 8th শিডিউলত থকা 22টা লেংগুৱেজটো থাকিবই। তাৰপিছত থাকিব আপোনাৰ ইংলিছ লেংগুৱেজ, আৰু তাৰপিছত থাকিব আপোনাৰ এটা ৰিজনেল লেংগুৱেজ কি? ৰাজস্থানী।
ৰাজস্থানী লেংগুৱেজটো তেওঁলোকে কনচিডাৰ কৰে। মুঠতে 24টা লেংগুৱেজত তেওঁলোকে এই এৱাৰ্ডবিলাক, যোনবিলাক এৱাৰ্ড আছে, ধৰা হওক ভাষা সন্মান সাহিত্য একাডেমীৰ যোনটো এনুৱেল এৱাৰ্ড হয়, প্ৰত্যেকটো ভাষাৰ বাবে দিয়ে, সেই গোটেইখিনি 24টা ভাষাত তেওঁলোকে দিব। আৰু সাহিত্য একাডেমীয়ে কেইবাটাও এৱাৰ্ড প্ৰদান কৰে। সেই এৱাৰ্ডকেইটা হৈছে, ফাৰ্ষ্ট অফ অল সাহিত্য একাডেমী এৱাৰ্ড, সাহিত্য একাডেমী এৱাৰ্ড। 2 নম্বৰটো হৈছে ভাষা সন্মান এৱাৰ্ড, ভাষা সন্মান এৱাৰ্ড। 3 নম্বৰটো হৈছে প্ৰাইজ ফৰ ট্ৰান্সলেশ্যন, প্ৰাইজ ফৰ ট্ৰান্সলেশ্যন। 4 নম্বৰটো হৈছে বাল সাহিত্য পুৰস্কাৰ, বাল সাহিত্য পুৰস্কাৰ। আৰু 5 নম্বৰটো হৈছে কি, যুৱা সাহিত্য পুৰস্কাৰ, যুৱ সাহিত্য পুৰস্কাৰ। আপোনালোকে এতিয়া এই ভিডিঅ'টো কেৱল আপোনালোকে চাই যাওক। মই নোটটো মই ইউটিউবত, মই টেলিগ্ৰাম চেনেলত মই ধুনীয়াকৈ নোটটো বনাই থোৱা আছে, সম্পূৰ্ণকৈ দি দিম। আপোনালোকে তাৰ পৰা নোটটো বনাব। ফাৰ্ষ্ট অফ অল আপোনালোকে এই ভিডিঅ'টো চাওক প্ৰথমবাৰ, তাৰপিছত আপোনালোকে মই যোনটো PDF দিম সেই PDFৰ নোটটো বনাব। তাৰপিছত আকৌ PDFটো আপোনালোকে নোটটো বনোৱাৰ পিছত এবাৰ ভালদৰে পঢ়ি লৈ আকৌ এই ভিডিঅ'টো চাব। তেতিয়া আপোনালোকে বেছি ভালদৰে বস্তুটো মাইণ্ডে আপোনালোকক এবজৰ্ভ কৰিবলৈ সুবিধা হ'ব। চ' আকৌ আহক আমি টপিকলৈ আগবাঢ়োঁ। এতিয়া আমি ফাৰ্ষ্ট অফ অল সাহিত্য একাডেমী এৱাৰ্ডখিনি চাওঁ। সাহিত্য একাডেমী এৱাৰ্ডটো 1954 চনৰ পৰা দি আহিছে, 1954ৰ পৰা দি আহিছে, হয়নে? কি দিয়ে? আউটষ্টেণ্ডিং বুকছ অফ লিটাৰেৰী মেৰিট পাব্লিছ ইন এনি লেংগুৱেজ ৰিকগনাইজড বাই দ্য একাডেমী। কোনোবা এখন কিতাপৰ আধাৰত এই সাহিত্য একাডেমী এৱাৰ্ডটো দিয়ে। 24টা ভাষা যিহেতু দিয়ে আপোনালোকে জানিছে এতিয়া বৰ্তমান। আৰু প্ৰথম এৱাৰ্ড কেতিয়া দিয়া হৈছিলে? প্ৰথম এৱাৰ্ডটো 1955ত দিয়া হৈছিলে, 1955ত। আৰু ইয়াত কেছ প্ৰাইজ এটা দিয়ে, কেছ প্ৰাইজ 1 লাখ টকা দিয়া হয় ইয়াত। এতিয়া আমি সাহিত্য একাডেমী যিহেতু প্ৰত্যেকটো ভাষাতে দিয়ে, যিহেতু আমি অসমৰ, গতিকে আমি অসমীয়া ভাষাটো আৰু বড়ো ভাষাটো আমি চাব লাগিব। যিহেতু অসমীয়া ভাষাত অসমীয়াখিনি গোটেইখিনিয়ে চাব লাগিব। কোনটো বছৰত কোনে পাইছিলে, প্ৰত্যেকজন ব্যক্তিকে চাব লাগিব। আৰু বড়ো ভাষাৰ একেবাৰে প্ৰথম কোনে পাইছিলে আৰু কিমান চনৰ পৰা বড়ো ভাষাক দিছে, আৰু একেবাৰে মষ্ট ৰিচেণ্ট কোনে পাইছে, সেইটো আমি চাব লাগিব। চ' অসমৰ সাহিত্য একাডেমী এৱাৰ্ড দিয়াৰ 1955ত দিছে। আৰু অসমত কেইবাবছৰো এই যোনটো এৱাৰ্ড হয় সেই এৱাৰ্ডটো দিয়া নাই। সেইটো হৈছে 1956ত দিয়া নাই, 1956ত দিয়া নাই, 1957ত দিয়া নাই, 1958ত দিয়া নাই, 1959ত দিয়া নাই, 1962ত দিয়া নাই, 1963ত দিয়া নাই, 1965ত দিয়া নাই, 1971ত দিয়া নাই, 1973ত দিয়া নাই, আৰু 2013 চনত অসমৰ ৰাইটাৰলৈ এই এৱাৰ্ডটো আগবঢ়োৱা হোৱা নাছিল। কেইবছৰ হ'ল চাওক, 1 বছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰ, 5 বছৰ, 6 বছৰ, 7 বছৰ, 8 বছৰ, 9 বছৰ, 10 বছৰ, 10টা বছৰ এৱাৰ্ডটো অসমৰ ৰাইটাৰক দিয়া হোৱা নাছিলে। বাকীখিনি বছৰ দিছে, যিহেতু এনুৱেল হয়। এই 10টা বছৰ কিন্তু কোনো এজন অসমীয়া ৰাইটাৰলৈ এই এৱাৰ্ডটো আগবঢ়োৱা হোৱা নাছিলে। মই যিহেতু নোটত বহুত ভালকৈ দি থোৱা আছে, মই আপোনালোকক এনেই অলপ থুলমূলকৈ কৈ দিছোঁ। যেনে বনফুলটো ফাৰ্ষ্ট পাইছিলে, যিহেতু আপোনালোকে জানে পয়ট্ৰি কালেকশ্যন হয় বনফুল।
ইম্পৰ্টেণ্ট পইণ্টকেইটা মই কৈ দিছোঁ 1955ত পাইছে আৰু কোনে লিখিছিলে এইটো যতীন্দ্ৰনাথ দুৱৰাই লিখিছিলে যতীন্দ্ৰনাথ দুৱৰাই লিখিছিলে হয় তাৰপিছত নেক্সট কোনে পাইছিলে কংগ্ৰেছৰ কাচিয়লি ৰোডত পাইছিলে কোনে পাইছিলে 1960ত পাইছে বেণুধৰ শৰ্মাই পাইছে আৰু লগতে নভেল ফাৰ্ষ্ট নভেল বুলি ক'লে কি ফাৰ্ষ্ট নভেল কোনে পাইছিলে ইয়াৰুইংগমে পাইছিলে হয়নে ইয়াৰুইংগম 1961ত পাইছে আৰু কোনে লিখা এইখন হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখা আৰু যদি তোমালোকক কয় প্ৰথম পস্থুমাছ কোনে পাইছিলে প্ৰথম পস্থুমাছ এৱাৰ্ড যেহেতু পস্থুমাছ এৱাৰ্ড দিছে ইয়াতে প্ৰথম পস্থুমাছ এৱাৰ্ড কোনে পাইছিলে যদি অসমৰ পৰা প্ৰথম পস্থুমাছ এৱাৰ্ড কোনে পাইছিলে বুলি সোধা হয় তেতিয়া আমি নাম ল'ব লাগিব বিৰিঞ্চি কুমাৰ বৰুৱাৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ফাৰ্ষ্ট পস্থুমাছ এৱাৰ্ডি হয়নে তেনেদৰে অসমৰ লোক সংস্কৃতি কোনে পাইছিলে বিৰিঞ্চি কুমাৰ বৰুৱাই পাইছিলে বেদনাৰ উল্কাৰ বাবে কোনে পাইছিলে অম্বিকাগিৰি ৰায়চৌধুৰী আধুনিক গল্প সাহিত্য 1967ত কোনে পাইছিলে তৈলক্যনাথ গোস্বামী আপোনালোকে নিশ্চয় মন কৰিছে অসমৰ এক্সামবিলাকত কেতিয়াবা কোনোবা এজন অথৰে লিখা নভেল বা বুক যিকোনো ধৰণৰ তেওঁলোকে লিখা কিতাপ মিলাবলৈ দিয়ে আৰু আপোনালোকে নিশ্চয় গম পাব সাহিত্য একাডেমি এৱাৰ্ড পোৱা যিমানখিনি কবি বা যিমানখিনি লিখক আছে ৰাইটাৰ আছে গোটেইখিনি আপোনালোকে গ্ৰন্থখিনি চালে গম পাব যে এই সাহিত্য একাডেমি যিহেতু কিমানবাৰ পাইছে মই চাই দিছোঁ ৰ'ব ষাঠিটা হয়নে বৰ্তমানলৈকে 60টা সাহিত্য একাডেমি এৱাৰ্ড আমাৰ অসমলৈ আহিছে এই 60জন ব্যক্তিৰে গ্ৰন্থবিলাক আৰু লগতে যেনেদৰে মুনীন বৰকটকী অসমৰ পৰা দিয়া মুনীন বৰকটকী এৱাৰ্ড হয়নে প্ৰবীণা শইকীয়া এৱাৰ্ড আছাম পাব্লিকেশ্যন আছাম ভেলী লিটাৰেৰী এৱাৰ্ড গোটেইখিনি যিমানখিনি এৱাৰ্ডি আছে সেই এৱাৰ্ডিৰ কোনকেইখন গ্ৰন্থৰ বাবে তেওঁলোকক বঁটাটো দিছে আৰু সেই গ্ৰন্থবিলাক যদি আপোনালোকে গ্ৰন্থাগাৰৰ লগত মিলাই পিনি ভালদৰে পঢ়ি থয় মই নিশ্চয় আপোনালোকে জানিব যে যিমানবিলাক মিলাবলৈ দিয়ে সেই গোটেইখিনি এই সাহিত্য একাডেমি এৱাৰ্ড হওক বিভিন্ন ধৰণৰ ভাল এৱাৰ্ডৰ লগত জড়িত ৰাইটাৰৰ কিতাপে মিলাব দিয়ে গতিকে আপোনালোকে এই গোটেইখিনি সাহিত্য একাডেমি যিহেতু আমাৰ 60টা এতিয়ালৈকে এৱাৰ্ড আহিলে সেই 60জন ব্যক্তিয়েনো কি গ্ৰন্থৰ বাবে তেওঁলোকে এই সাহিত্য একাডেমি এৱাৰ্ডটো আজৰিবলৈ সক্ষম হ'ল আপোনালোকে সেইটো চাব পাৰে সেইখিনি মনত ৰাখিব লাগিব তেনেদৰে আপোনালোকে বিভিন্ন ধৰণৰ অসমৰ আছাম ভেলী লিটাৰেৰী এৱাৰ্ড হওক হয়নে অসম প্ৰকাশন পৰিষদ এৱাৰ্ড গোটেইখিনি আপোনালোকে মনত ৰাখিব আৰু তেতিয়া অসমৰ যিকোনো ধৰণৰ এক্সামত মিলাবলৈ দিয়া এপিনে লিখক আৰু এপিনে গ্ৰন্থ মিলাবলৈ দিয়া কুৱেশ্যনবিলাক আপোনালোকে নিশ্চয় পাৰিব বিৰিঞ্চি কুমাৰ বৰুৱা হৈছে ফাৰ্ষ্ট যোনজন পস্থুমাছকে পাইছে হয়নে মই একেবাৰে মষ্ট ৰিচেণ্টজনৰ কথা কৈ দিছোঁ এতিয়া আমি একেবাৰে মষ্ট ৰিচেণ্টজনৰ কথা কওঁ মষ্ট ৰিচেণ্ট কোনে পাইছে 2024 চনত মষ্ট ৰিচেণ্ট কোনে পাইছে ফৰিংবোৰে বাটৰ কথা জানে হয়নে 2024 চনত কোনে পাইছে ফৰিংবোৰে বাটৰ কথা জানে ফৰিংবোৰে বাটৰ কথা জানে আৰু কোনে পাইছে সমীৰ তাঁতী হয়নে সমীৰ তাঁতীয়ে পাইছে এইখন হৈছে কি বুক আপোনালোকে কমেণ্টত জনাওক এইখন ফৰিংবোৰে বাটৰ কথা জানে এই গ্ৰন্থখন এখন নভেল নে পয়েট্ৰি নে শ্বৰ্ট ষ্টৰী কালেকশ্যন আপোনালোকে কমেণ্টত জনাওক আপোনালোকে যদি মই থুলমূলকৈ ইয়াৰ মেইন পইণ্টকেইটা চাওঁ ফাৰ্ষ্ট ৰেচিপিয়েণ্ট কোন যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ বাবে হয়নে ফাৰ্ষ্ট নভেল কোন ইয়াৰুইংগম ফাৰ্ষ্ট শ্বৰ্ট ষ্টৰী কোন গোলাম হয়নে ফাৰ্ষ্ট শ্বৰ্ট ষ্টৰী কোনে পাইছিলে গোলামে পাইছিলে কোনে পাইছিলে এইটো সৌৰভ কুমাৰ চলিহা হয়নে সৌৰভ কুমাৰ চলিহা আৰু সৌৰভ কুমাৰ চলিহাটো এটা হৈছে পেন নেম তেওঁ আচল নামটো কি আপোনালোকে কমেণ্টত জনাব সৌৰভ কুমাৰ চলিহাটো হৈছে কোনোবা এজন ব্যক্তিৰ পেন নেম ছদ্মনাম আপোনালোকে তেওঁ ৰিয়েল নেমটো কি
মই কৈ দিছোঁ, মই উপাধিটো কৈছিলোঁ মেধি। তেওঁ উপাধি হৈছে আচল উপাধিটো হৈছে তেওঁ মেধি, আৰু স্বৰূপ কুমাৰ চলিহাৰ ৰিয়েল নেমটো আপোনালোকে ক'ব। যিহেতু ফাৰ্ষ্ট পস্থুমাছ এৱাৰ্ডি মই ক'লোৱেই বিৰিঞ্চি কুমাৰ বৰুৱা, আৰু ফাৰ্ষ্ট বায়'গ্ৰাফী লিখি পিনি কোনে পাইছিলে, জীৱনী লিখি পিনি কোনে পাইছিলে, বেণুধৰ শৰ্মাই, তীৰ্থনাথ শৰ্মাই পাইছিলে। তীৰ্থনাথ শৰ্মাই পাইছিলে। তেওঁ এখন বায়'গ্ৰাফী লিখিছিলে কাৰ ওপৰত, বেণুধৰ শৰ্মাৰ ওপৰত। কিতাপখনৰ নামো বেণুধৰ শৰ্মাই আছিলে, বেণুধৰ শৰ্মা, হয়নে? তাৰপিছত আহিলে ভাষা সন্মান এৱাৰ্ড, সাহিত্য একাডেমি, এইখিনি চালোঁ। তাৰপিছত আমি আহিব লাগিব, বড়ো ভাষাটো আমি চাই লওঁ ফাৰ্ষ্ট, তাৰপিছত ভাষা সন্মান এৱাৰ্ডলৈ যাম। বড়ো ভাষাটো 1955 পৰা দিয়া হোৱা নাই। বড়ো ভাষাটো কেতিয়াৰ পৰা দিয়া হৈছে, 2005 চনৰ পৰাহে সাহিত্য একাডেমি এৱাৰ্ডবিলাক পাইছে বড়ো ভাষাত, হয়নে? ফাৰ্ষ্ট ৰিচিপিয়েণ্ট বুলি আমি ক'বলৈ গ'লে, ফাৰ্ষ্ট ৰিচিপিয়েণ্ট কোন আছিলে, মংগল সিং হাজোৱাৰী, হয়নে? মংগল সিং হাজোৱাৰী। তেওঁৰ কিতাপখন আছিলে জিউনি মাংথাং বিচম্বি আৰৌ আৰচ। ক্ষমা কৰিব যদিহে মোৰ প্ৰনাউন্সিয়েশ্যনটো ভুল হৈছে, যিহেতু বড়ো ভাষাৰ শব্দ মই ভালকৈ ক'বলৈ নাজানিবলৈও পাৰোঁ। আৰু 2005 চনত ফাৰ্ষ্ট ৰেচিপিয়েণ্ট এজনে পাইছে, মংগল সিং হাজোৱাৰীয়ে পাইছিলে। আৰু মষ্ট ৰিচেণ্ট 2024 চনত কোনে পাইছে, 2024 চনত পাইছে আৰণ ৰাজাই পাইছে। তেওঁ নভেল স্বৰ্ণী থাখাই নামৰ নভেলখনৰ বাবে পাইছে। চ' এতিয়া আমি আহোঁ ভাষা সন্মান এৱাৰ্ডলৈ। ভাষা সন্মান এৱাৰ্ডটো সাহিত্য একাডেমীয়ে 1996 পৰা দি আহিছে, হয়নে? এই এৱাৰ্ডটো কাক দিয়া হয়? এৱাৰ্ডটো ৰাইটাৰ, স্কলাৰ, এডিটৰ, হয়নে? কালেক্টৰ, আৰু কালেক্টৰ অফ মানে যিকোনো ধৰণৰ পয়ট্ৰি হওক, কিবা শ্বৰ্ট ষ্টৰি হওক, গোটেইখিনিকে কনচিডাৰ কৰা হয়। আৰু এই যোনটো এৱাৰ্ডটো যে যোনটো 24টা এৱাৰ্ড আছে, হয়নে? 24টা লেংগুৱেজ আছে, সাহিত্য একাডেমীয়ে 24টা লেংগুৱেজ যিহেতু ৰিকগনাইজ কৰি থৈছে, এই এৱাৰ্ডটো কি হয়, ইণ্ডিয়াৰ যিকোনো এটা লেংগুৱেজতে দিব পাৰি। এইটো ভাষা সন্মান এৱাৰ্ডটো যোনজন ব্যক্তিয়ে সেই পাৰ্টিকুলাৰ লেংগুৱেজটোৰ বাবে কাম কৰিছে, উন্নতিৰ হকে, সেই ব্যক্তিজনকে দিয়া হয়। এইটো সাহিত্য একাডেমীয়ে ৰিকগনাইজ কৰি থোৱা 24টা ভাষা বুলিয়ে নহয়, ভাৰতৰ যিকোনো এটা ভাষাৰ কাৰণে দিয়া হ'ব পাৰে, হয়নে? আৰু এৱাৰ্ডটোত কি থাকে, এটা মেডেল থাকে আৰু ₹1 লাখ কেছ থাকে। আৰু ইয়াৰ ফাৰ্ষ্ট ৰেচিপিয়েণ্ট বুলি ক'বলৈ গ'লে, ফাৰ্ষ্ট ৰেচিপিয়েণ্ট কোন আছিলে? ইয়াত 2জন ব্যক্তিয়ে পাইছিলে, 6জন ব্যক্তিয়ে পাইছিলে। তেওঁলোক হৈছে মিষ্টাৰ এম আৰ ঠাকুৰ আৰু বঞ্চিৰাম শৰ্মা। তেওঁলোকে কিহৰ কাৰণে পাইছে? তেওঁলোকে পাহাৰী লেংগুৱেজটোৰ কাৰণে পাইছে, হয়নে? পাহাৰী লেংগুৱেজটোৰ কাৰণে পাইছে, যিটো ভাষা হিমাচল প্ৰদেশত প্ৰচলিত। তাৰপিছত মন্দাৰা কেশৱা ভাট আৰু কে জাথাপ্পা ৰায়। তেওঁলোকে কি ভাষাৰ বাবে পাইছে? তেওঁলোকে তুলু ভাষাৰ বাবে পাইছিলে। তাৰপিছত
ধাৰিকচন মিশ্ৰা ধাৰিকচন মিশ্ৰাই কিহৰ কাৰণে পাইছিলে ধাৰিকচন মিশ্ৰাই ভোজপুৰী ভাষাটোৰ বাবে পাইছিলে মানে ভোজপুৰী ভাষাটো কোনখন ষ্টেটত চলে আপোনালোকে কমেণ্ট কৰি জনাব তাৰপিছত চন্দ্ৰকান্ত মুৰা সিঙে কিহৰ কাৰণে পাইছিলে ককবৰক ভাষাটোৰ কাৰণে পাইছিলে ককবৰক ভাষাটো কোনখন ষ্টেটৰ অফিচিয়েল ভাষা আপোনালোকে জনাবচোন মই নোটটোত দি থোৱা আছে আপোনালোকক মই এটা কৈছোঁ ভিডিঅ'টো যিহেতু আপোনালোকে চাইছে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কমেণ্টত জনাব যে ককবৰক ভাষাটো কোনখন ষ্টেটত প্ৰচলিত মই যিহেতু নোটত দি থৈছোঁ আপোনালোকে চিন্তা কৰিব নালাগে আৰু মষ্ট ৰিচেণ্ট বুলি ক'বলৈ গ'লে 2023 চনত পাইছে ভাষা সন্মান এৱাৰ্ডটো 2023 চনত ৰিচেণ্ট 23 চনত দিয়া হৈছে 23 চনত কোনে পাইছে অৱতাৰ সিঙে কি ক্লাছিকেল আৰু মেডিয়েভেল লিটাৰেচাৰ নৰ্দাৰ্ণ যোনটো আছে তেওঁলোকে নৰ্দাৰ্ণ পাৰ্টটোৰ কাৰণে পাইছে ক্লাছিকেল আৰু মেডিয়েভেল লিটাৰেচাৰ ক্লাছিকেল এণ্ড মেডিয়েভেল লিটাৰেচাৰ তাৰপিছত কে জি পাউলোজে পাইছে ক্লাছিকেল আৰু মেডিয়েভেল লিটাৰেচাৰ কিন্তু এজনে পাইছে নৰ্থৰ বাবে আৰু এজনে পাইছে নৰ্থৰ বাবে এজনে পাইছে চাউদাৰ্ণ পাৰ্টটোৰ বাবে নৰ্দাৰ্ণ ইণ্ডিয়া তাৰপিছত মিজো ভাষাৰ বাবে পাইছে এইবাৰ হয়নে মিজো ভাষাৰ বাবে পাইছে ৰেণ্টলেই লালৰাওনা প্ৰনাউন্সিয়েশ্যন ভুল হ'লে মানে লালৰাওনা আৰু ৰজামা চোৱাংথু তেওঁলোকে কি ভাষাৰ বাবে পাইছে তেওঁলোকে মিজো ভাষাৰ বাবে পাইছে হয় না মিজোৰামৰ মিজো ভাষাৰ বাবে তেওঁলোকে পাইছে আৰু এজনে পাইছে তে কি দুৰ্গাচৰণ শুক্লা বুদেলি ভাষাৰ বাবে পাইছে তোমালোকে চাবাচোন বুদেলি ভাষাটো কোনখন ষ্টেটত চলে মই বৰ চোৱা নাই তোমালোকে চাবাচোন বুদেলি ভাষাটো তাৰপিছত এইবাৰ আমি আহোঁ প্ৰাইজ ফৰ ট্ৰান্সলেশ্যন এৱাৰ্ডলৈ হয়নে প্ৰাইজ ফৰ ট্ৰান্সলেশ্যন আৰু এই এৱাৰ্ডটো 1989 পৰা দি থকা হৈছে দেই 1989 পৰা দি থকা হৈছে আৰু এইটো 50,000 টকা দিয়া হয় ফাৰ্ষ্ট এৱাৰ্ডটো দিয়া হৈছিলে 1990ত দিয়া হৈছিলে ফাৰ্ষ্ট এৱাৰ্ডটো 1989ত এষ্টাব্লিছ হৈছিলে 1990ত দিয়া হৈছিলে আৰু কোনে পাইছিলে ফাৰ্ষ্ট পাইছিলে নৰেন্দ্ৰনাথ শৰ্মা ফৰ আছামিজ লেংগুৱেজ এইটো প্ৰত্যেকটো লেংগুৱেজতে দিয়া হয় যিহেতু আছামিজ লেংগুৱেজৰ বাবে আমি চাব লাগিব ফাৰ্ষ্ট আছামিজ লেংগুৱেজ চাব লাগিব আমি কি নৰেন্দ্ৰনাথ শৰ্মাই পাইছিলে নৰেন্দ্ৰনাথ শৰ্মাই কিহৰ কাৰণে পাইছিলে আত্মজীৱন চৰিত তেওঁ কি লিখিছিলে ট্ৰান্সলেশ্যন কৰিছিলে আত্মজীৱন চৰিত তেওঁ কোনখন গ্ৰন্থৰ পৰা এইটো ট্ৰান্সলেশ্যন কৰিছিলে তেওঁ কৈছিলে জৱাহৰলাল নেহৰুৰ যোনখন অট'বায়োগ্ৰাফি ইংলিছত আছিলে তেওঁ অসমীয়ালৈ অনুবাদ কৰিছে 2024 চনত কোনে পাইছে অসমীয়া লেংগুৱেজৰ বাবে 2024 চনত পাইছে
অঞ্জন শৰ্মাই পাইছে 2024 চনত কোনে পাইছে অঞ্জন শৰ্মাই কি কৈছে প্ৰাচীন কামৰূপৰ ইতিহাস তেওঁ কি গ্ৰন্থ লিখিছে ট্ৰান্সলেশ্যন কৰিছে মানে প্ৰাচীন কামৰূপৰ ইতিহাস তেওঁ কনকলাল বৰুৱাদেৱে লিখা যোনখন আৰ্লি হিষ্ট্ৰী অফ কামৰূপা তেওঁ ইংলিছত লিখিছিলে আৰ্লি হিষ্ট্ৰী অফ কামৰূপা এই গ্ৰন্থখন তেওঁ ইংলিছত লিখিছিলে দেই ইংলিছত লিখা তেওঁ কনকলাল বৰুৱাই ইংলিছত তেওঁ অসমীয়া অনুবাদ কৰিছে কোনে অঞ্জন শৰ্মাই আৰু অঞ্জন শৰ্মাই সেই প্ৰাচীন কামৰূপৰ ইতিহাস নামৰ অসমীয়ালৈ অনুবাদ কৰাৰ বাবে তেওঁ প্ৰাইজ ফৰ ট্ৰান্সলেশ্যন পাইছে অসমীয়া লেংগুৱেজৰ বাবে তাৰপিছত আমি চাম এতিয়া বড়ো লেংগুৱেজ হয়নে বড়ো লেংগুৱেজত 2005 চনৰ পৰা যিহেতু দি আহিছে গম পোৱা গৈছে 2005 চনৰ পৰা 2005 চনত কোনে পাইছিলে 2005 চনত পাইছিলে প্ৰমীলা নাৰ্জাৰী হয়নে প্ৰমীলা নাৰ্জাৰীয়ে পাইছিলে প্ৰমীলা নাৰ্জাৰীয়ে কি লিখিছিলে অশ্বিনী চলো নামৰ গ্ৰন্থখন বড়ো ভাষালৈ ট্ৰান্সলেশ্যন কৰিছিলে ক'ৰ পৰা ট্ৰান্সলেশ্যন কৰিছিলে তেওঁ কৈছিলে বুঢ়ী আইৰ সাধু কোনে লিখা এইটো লক্ষ্মীনাথ বেজবৰুৱাই লিখা আৰু 2024 চনত কোনে পাইছে বড়ো ভাষাৰ বাবে 2024 চনত পাইছে উত্তৰা বিশ্বমুঠিয়াৰী তেওঁ কি ট্ৰান্সলেশ্যন কৰিছিলে বড়ো ভাষালৈ কাঞ্চনখন আৰু অসমীয়াত লিখিছিলে কাঞ্চনখন কোনে অসমীয়াত লিখা কাঞ্চনখন আছামিজ লেংগুৱেজত কোনে লিখা অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা চ' এতিয়া হৈ গ'ল প্ৰাইজ ফৰ ট্ৰান্সলেশ্যন কমপ্লিট হ'ল এতিয়া চোৱা অনুৰাধা শৰ্মা পূজাৰী কি লিখিছিলে কাঞ্চন লিখিছিলে গতিকে কোনোবা এটা এক্সামত আহি যাব পাৰে যে অনুৰাধা শৰ্মা পূজাৰী দি দিব এইপিনে কাঞ্চন দি দিব মিলাবলৈ আহিব হয়নে অনুৰাধা শৰ্মা পূজাৰী আকৌ ইয়াত এখন অৰণ্য আছিলে লিখা নহয় বিভিন্ন ধৰণৰ কিতাপ লিখিছে হয়নে তেওঁ এইখন এতিয়া এৱাৰ্ড পাইছে এখন কাঞ্চনখন তেনেদৰে তেওঁলোকক মিলাবলৈ আহি যাব পাৰে তাৰপিছত আহিলে বাল সাহিত্য পুৰস্কাৰ এতিয়া বাল সাহিত্য পুৰস্কাৰটো 2010 চনৰ পৰা দি থকা হৈছে 2010 চনৰ পৰা ইয়াতো একেধৰণৰ 50,000 টকা দিয়া হয় অলপ বাল সাহিত্য পুৰস্কাৰটো কি কৰা হয় সৰু ল'ৰা ছোৱালীৰ বাবে যোনে ভালদৰে লিখে এখন কিতাপ নভেল হওক পয়েট্ৰি হওক হয়নে শ্বৰ্ট ষ্টৰি হওক সৰু ল'ৰা ছোৱালীৰ বাবে লিখিব লাগিব হয়নে সৰু ল'ৰা ছোৱালীৰ বাবে উপযোগী হোৱাকৈ লিখিব লাগিব আছামিজ লেংগুৱেজৰ বাবে প্ৰথম পাইছিলে 2010 চনত কোনে পাইছিলে গগন চন্দ্ৰ অধিকাৰীয়ে পাইছিলে গগন চন্দ্ৰ অধিকাৰীয়ে এৱাৰ্ডটো পাইছিলে বাল সাহিত্য পুৰস্কাৰ 2010 চনত কিহৰ কাৰণে পাইছিলে তেওঁ এখন গ্ৰন্থ পাইছিলে গ্ৰন্থখনৰ নাম আছিলে টোটেল কণ্ট্ৰিবিউচন টু চিলড্ৰেনছ লিটাৰেচাৰ তাৰপিছত 2025 চনত এতিয়া লেটেষ্ট 2025 চনত দিছে 2025 চনত কোনে পাইছে এইটো চাই লওঁ আমি 2025 চনত পাইছে সুৰেন্দ্ৰ মোহন দাস হয়নে সুৰেন্দ্ৰ মোহন দাসে পাইছে তেওঁ পয়েট্ৰি কালেকশ্যন
পয়েট্ৰি কালেকশ্যন কিহৰ কাৰণে পাইছে? মাইনাহতৰ পদ্য, মাইনাহতৰ পদ্যৰ বাবে তেওঁ পাইছে। এতিয়া সেইটো আমি বড়ো লেংগুৱেজৰ বাবে হয়নে, বড়ো লেংগুৱেজ চাব লাগিব আমি। 2010 চনত কোনে পাইছিলে? 2010 চনত পাইছিলে চিত্ৰকুটনি ফ্ৰাই, নবীন মল্ল বড়ো হয়নে, নবীন মল্ল বড়োৱে পাইছে, নবীন মল্ল বড়োৱে পাইছে, নবীন মল্ল বড়োৱে পাইছে। তেওঁ এটা ট্ৰেভেলগ আছিলে, ট্ৰেভেলগ কি? চিত্ৰকুটনি ফ্ৰাই, চিত্ৰকুটনি ফ্ৰাই। মই নোটত ভালকৈ লিখি দিয়া আছে, আপোনালোকে নোটৰ পৰা লিখি ল'ব ভালকৈ। এতিয়া জাষ্ট বস্তুটো বুজি লওক। চিত্ৰকুটনি ফ্ৰাই, মাউণ্ট আবু এইটো এটা ট্ৰেভেলগ আছিলে হয়নে। তাৰপিছত 2025 চনৰ ৰিচেণ্ট কোনে পাইছে? 2025 চনত ৰিচেণ্ট পাইছে খান্থি বিনয় কুমাৰ ব্ৰহ্মই পাইছে হয়নে, বিনয় কুমাৰ ব্ৰহ্মই পাইছে। আৰু বিনয় কুমাৰ ব্ৰহ্মই শ্বৰ্ট ষ্টৰি কালেকশ্যনৰ বাবে পাইছে, শ্বৰ্ট ষ্টৰি কালেকশ্যনৰ পাইছে কি? খান্থি বচন আৰু আখু বানাই, খান্থি বচন আৰু আখু বানাই, শ্বৰ্ট ষ্টৰি কালেকশ্যনটোৰ বাবে তেওঁ পাইছে। এতিয়া আহিলে আমি এতিয়া আমি চাব লাগিব যুৱ সাহিত্য পুৰস্কাৰ হয়নে, যুৱ সাহিত্য একাডেমী পুৰস্কাৰ আমি চাব লাগিব। চ' ফাৰ্ষ্ট অফ অল যুৱ সাহিত্য পুৰস্কাৰটো কেতিয়াৰ পৰা দিয়া হৈছে? যুৱা পুৰস্কাৰ 2011 চনৰ পৰা এই পুৰস্কাৰটো দিয়া হৈছে হয়নে, 2011 চনৰ পৰা। আৰু 2011 চনত অসমীয়াৰ বাবে কোনে পাইছিলে? অসমীয়াৰ বাবে আছামিজ কোনে পাইছিলে? 2011 চনত পাইছিলে অৰিন্দম বৰকাকতিয়ে পাইছিলে, অৰিন্দম বৰকাকতিয়ে পাইছিলে। কিহৰ বাবে পাইছিলে? অনুশীলন, এইটো এটা এছে আছিলে, এছে। আৰু 2025 চনত কোনে পাইছে? 2025 চনত পাইছে সুপ্ৰকাশ ভূঞা, তেওঁ কিহৰ বাবে পাইছে? তেওঁ শ্বৰ্ট ষ্টৰিৰ বাবে পাইছে, শ্বৰ্ট ষ্টৰি কিহৰ পাইছে? কুচিয়া নামা। আৰু যোনটো যুৱা সাহিত্য পুৰস্কাৰ সেইটো কি হ'ব লাগিব? সেইটো আপোনাৰ এইজটো, এই যোনজন ৰাইটাৰৰ এইজটো কি 35 বছৰ বা তাৰ তলৰ হ'ব লাগিব, 35 বছৰ বা তলৰ হ'ব লাগিব। তেতিয়াহে মানে যোনটো বছৰত তেওঁ এৱাৰ্ডটো দিব, সেই এৱাৰ্ডৰ 1 জানুৱাৰীত কি হ'ব লাগিব? 35 বছৰ বা তাৰ তলৰ হ'ব লাগিব। এতিয়া আমি বড়ো ভাষাটো চাই লওঁ হয়নে। বড়ো ভাষাৰ 2011 চনত পাইছিলে জয়শ্ৰী বড়োৱে পাইছিলে হয়নে। কিহৰ বাবে পাইছিলে? জিউ চাহাৰাণী বেডুইন। আৰু 2025 চনত পয়েট্ৰি কালেকশ্যনৰ বাবে পাইছে কোনে? অমৰ খুংগুৰ বড়োৱে পাইছে পয়েট্ৰি কালেকশ্যনৰ বাবে পাইছে, পয়েট্ৰি কালেকশ্যন আং অচুৰ হয়নে। এতিয়া আমি চাওঁ কেইটামান আসাম সাহিত্য একাডেমী এৱাৰ্ডে কি কৰে? কেইটামান অনাৰাৰী ফেলোশ্বিপ তেওঁলোকে প্ৰদান কৰে হয়নে। এই ফেলোশ্বিপনো কাক দিয়া হয়, কোনে পাইছে, অসমৰ বা কোনে পাইছে, সেইখিনি আমি চাওঁ। সাহিত্য একাডেমী ফেলোশ্বিপটো কি হয়? বহুত এটা ডাঙৰ এটা সন্মান হয় ইণ্ডিয়ান ৰাইটাৰবিলাকৰ কাৰণে। আৰু এইটো এটা
এটা লিমিটত কি এটা বছৰত 21 জনকহে দিব পাৰিব, লিমিট আছে মানে লিমিটটো কিমান, লিমিটটো কি 21 অনলি এট এনি গিভেন টাইম, মানে কোনোবা এটা টাইমত কেৱল 21 জনকহে দিব পাৰিব। ফাৰ্ষ্ট ৰিচিপিয়েণ্ট কোন আছিলে ইয়াৰ, ফাৰ্ষ্ট ৰিচিপিয়েণ্ট আছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। 1968ত ফাৰ্ষ্ট আগবঢ়োৱা হৈছিলে যোনটো সাহিত্য একাডেমী ফেল'শ্বিপটো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ডক্টৰ এছ ৰাধাকৃষ্ণন। তেওঁ কিহৰ কাৰণে দিয়া হৈছিলে, ইংলিছৰ বাবে দিয়া হৈছিলে, ইংলিছ লেংগুৱেজ। আৰু 2024 চনত মষ্ট ৰিচেণ্ট 2024 চনত দিয়া হৈছে। আৰু 2024 চনত 4জন ব্যক্তিক দিয়া হৈছে। সেইকেইজন হৈছে অজিত কৌৰ, তেওঁক পাঞ্জাবী লেংগুৱেজটোৰ বাবে দিয়া হৈছে। চন্দ্ৰশেখৰ কাম্বাৰ, তেওঁক কান্নাডা ভাষাটোৰ পৰা দিয়া হৈছে, কান্নাডা ভাষা। আৰু প্ৰাণকিশোৰ কৌল, তেওঁক কাশ্মীৰী ভাষাটোৰ পৰা দিয়া হৈছে। আৰু বেদ ৰাহি তেওঁক ডগৰী ভাষাটোৰ পৰা দিয়া হৈছে। আৰু আমি যদি অসমৰ পৰা কোনে কোনে পাইছে চাওঁ, অসমৰ পৰা ফাৰ্ষ্ট 1973ত পাইছিলে, ফ্ৰম আছাম। 1973ত পাইছিলে, কোনে পাইছিলে, নীলমণি ফুকন ছিনিয়ৰ, হয়নে? তাৰপিছত কোনে পাইছিলে, তাৰপিছত 1999ত কোনে পাইছিলে, সৈয়দ আব্দুল মালিকে পাইছিলে, কিমান, 1999 চনত, হয়নে? তাৰপিছত 2002 চনত পাইছিলে নীলমণি ফুকন জুনিয়ৰে, মানে নীলমণি ফুকন জুনিয়ৰে 2002 চনত পাইছিলে। আৰু 2019 চনত মষ্ট ৰিচেণ্ট কোনে পাইছে, প্ৰফেচৰ নগেন শইকীয়াই পাইছিলে, মানে প্ৰফেচৰ নগেন শইকীয়া। তোমালোকে যদি নোটটো বনাওঁতে নগেন শইকীয়াই লিখা বুক দুখনমান এনেকৈ লিখি দিব পাৰা, কাৰচিন মাৰি লিখি ল'বা। নীলমণি ফুকনে লিখা ইম্পৰ্টেণ্ট কেইখনমান বুক লিখি ল'বা, সৈয়দ আব্দুল মালিকে লিখা ইম্পৰ্টেণ্ট বুক এনেকৈ কাৰচিন মাৰি 2খন বা 3খন ভাল মষ্ট ইম্পৰ্টেণ্ট বুক লিখি ল'ব পাৰা। তাৰপিছত সাহিত্য একাডেমীয়ে আকৌ কি দিয়ে, অনাৰেৰী ফেল' বুলি এটাও দিয়ে, অনাৰেৰী ফেল'। এইটো ইণ্ডিয়াৰ নেশ্যনেল হ'ব নহ'ব, ইণ্ডিয়াৰ চিটিজেন হ'ব নহ'ব, ইণ্ডিয়াৰ চিটিজেনক নিদিয়ে, এইটো ইণ্ডিয়াৰ চিটিজেনক নিদিয়ে, ইণ্ডিয়াৰ বাহিৰৰ মানুহক দিব। আৰু এইটো এটা টাইমত 10জন মানুহকে দিব পাৰে, লিমিট কিমান, 10জন, এটা টাইমত 10জন। আৰু ফাৰ্ষ্ট ৰিচিপিয়েণ্ট আছিলে ইয়াৰ 1974ত দিয়া হৈছিলে। আৰু ইয়াক ফাৰ্ষ্ট ৰিচিপিয়েণ্ট আছিলে শ্ৰী লিঅ'পল্ড চেডাৰ চেংঘৰ। আৰু মষ্ট ৰিচেণ্ট 2022 চনত দিয়া হৈছে, মষ্ট ৰিচেণ্ট 2022 চনত কাক দিয়া হৈছে, প্ৰফুল্ল মহন্তী। তেওঁ জন্ম হৈছিলে উৰিষ্যাত, কিন্তু তেওঁ এতিয়া বৰ্তমান ইণ্ডিয়াৰ চিটিজেন নহয়, তেওঁ ক'ৰ চিটিজেন, ব্ৰিটিছ চিটিজেন। তেওঁ ব্ৰিটিছ চিটিজেন হয়, সেইটো মনত ৰাখিব লাগিব। তাৰপিছত আৰু এটা ফেল'শ্বিপ আছে, সেইটোৰ নাম হৈছে প্ৰেমচন্দ ফেল'শ্বিপ। এজন বিখ্যাত
কি আছিলে ৰাইটাৰ আছিলে প্ৰেমচান্দ হয়নে প্ৰেমচান্দৰ নামত এটা ফেলোশ্বিপ দিয়া হয় ফেলোশ্বিপটো কাক দিয়া হয় ইণ্ডিয়াৰ বাহিৰে চাৰ্কৰ ফুল মিনিংটো আপোনালোকে কমেণ্টত জনাব চাৰ্কৰ বাকী কেইখন যোনকেইখন দেশ আছে গোটেই দেশৰ পৰা এজন ব্যক্তিক দিয়া হয় এই প্ৰেমচান্দ ফেলোশ্বিপটো যিয়ে ইণ্ডিয়াৰ লিটাৰেচাৰৰ ওপৰত ৰিচাৰ্চ কৰে ইণ্ডিয়াৰ লিটাৰেচাৰ হওক ক্ৰিয়েটিভ লিটাৰেচাৰৰ ওপৰত ক্ৰিয়েটিভ ৰাইটিং কৰে তেওঁলোকক এই প্ৰেমচান্দ ফেলোশ্বিপটো দিয়া হয় আৰু ইয়াক 2005 চনত ইয়াক ফাৰ্ষ্ট দিয়া হৈছিলে হয়নে 2005 চনত ইয়াক ফাৰ্ষ্ট দিয়া হৈছিলে 2005 চনত ফাৰ্ষ্ট দিয়া হৈছিলে কাক দিয়া হৈছিলে শ্ৰী ইন্তেজাৰ হুছেইন তেওঁ আছিলে ক'ৰ তেওঁ আছিলে পাকিস্তানৰ আছিল হয়নে আৰু মষ্ট ৰিচেণ্ট বুলি ক'লে 2020 চনত মষ্ট ৰিচেণ্ট দিয়া হৈছে কাক দিয়া হৈছে প্ৰফেচৰ নিৰ্মলেন্দু গুণ তেওঁ ক'ৰ বাংলাদেশৰ আৰু এই যোনটো পিৰিয়ড হয় ফেলোশ্বিপটো পিৰিয়ড হৈছে 3 মান্থ আপ টু 3 মান্থ হ'ব পাৰে আপ টু 3 মান্থ এই পিৰিয়ড ফেলোশ্বিপটো পিৰিয়ড বুলি ক'লে কিমান সময়ৰ বাবে ফেলোশ্বিপ থাকে বুলি ক'লে 3 মাহৰ আপ টু 3 মাহৰ বাবে ফেলোশ্বিপ থাকে আৰু 25,000 টকা পাৰ মান্থ দিয়া হয় আৰু প্লেনত যদি ইণ্ডিয়ালৈ আহিবলগীয়া হয় তেওঁলোকক কি ইকনমি ক্লাছত তেওঁলোকক টিকেট কাটি দিয়া হয় ট্ৰেইনতো টিকেট কাটি দিয়া হয় তেওঁলোকক মানে থাকিবলৈ লজিং হওক যিকোনো হওক ইণ্ডিয়াত যদি এই যোনটো ফেলোশ্বিপৰ কাৰণে আহে মানে ফেলোশ্বিপৰ যদি কামত আহে তেওঁলোকক সাহিত্য একাডেমীয়ে গোটেই খৰচ বহন কৰিব সেইটোৱে কৈছে আৰু 25,000 টকা পাৰ মান্থ দিয়ে তেওঁলোকক এইবিলাক মিটিং এটেণ্ড কৰিবলৈ ভাৰ্চুৱেল মিটিং হওক কিবা মিটিং হওক এটেণ্ড কৰিবলৈ তাৰপিছত নেক্সট আৰু এটা লাষ্ট ফেলোশ্বিপ এটা আছে সেইটো হৈছে ডক্টৰ আনন্দ কুমাৰস্বামী ফেলোশ্বিপ ডক্টৰ আনন্দ কুমাৰস্বামী ফেলোশ্বিপ হয়নে এই ফেলোশ্বিপটো কাক দিয়া হয় এছিয়ান কাণ্ট্ৰিবিলাকৰ কোনোবা এজনক দিয়া হয় এছিয়ান কাণ্ট্ৰি হয়নে আৰু কিহৰ বাবে দিয়া হয় পাৰ্চু কৰিবলৈ কি তেওঁলোকৰ যোনটো লিটাৰেৰী প্ৰজেক্ট আছে কিছুমান লিটাৰেৰী প্ৰজেক্ট তেওঁলোকক কৰিবলৈ দিয়া হয় লিটাৰেৰী প্ৰজেক্টছ আৰু কিমান চনৰ পৰা দি থকা হৈছে এইটো 1996 চনৰ পৰা এই যোনটো আনন্দ কুমাৰস্বামী ফেলোশ্বিপ 1996 চনৰ পৰা দি থকা হৈছে আৰু ইয়াৰ ফাৰ্ষ্ট ৰেচিপিয়েণ্ট বুলি আমি যদি ক'বলৈ যাওঁ তিনিজন ব্যক্তি পাইছিলে ডক্টৰ আজাদ এন সামাটোভ তেওঁ টেছকেণ্টৰ ব্যক্তি আছিলে টেছকেণ্ট ক'ৰ ৰাজধানী ক'বাচোন তোমালোকে প্ৰফেচৰ সেনাকে বদবৰ নাইকে তেওঁ শ্ৰীলংকাৰ আছিলে ফাৰ্ষ্ট ডক্টৰ আজাদ এন সামাটোভ তেওঁ টেছকেণ্টৰ প্ৰফেচৰ সেনেকে বদবৰ নাইকে শ্ৰীলংকা আৰু প্ৰফেচৰ চি নাকানে তেওঁ আছিলে ক'ৰ জাপানৰ এই তিনিজনক ফাৰ্ষ্ট এইটো আনন্দ কুমাৰস্বামী ফেলোশ্বিপটো দিয়া হৈছিলে আৰু মষ্ট ৰিচেণ্ট 2020 চনত দিয়া হৈছে কাক দিয়া হৈছে আসাংগা তিলকাৰত্নে ডক্টৰ আসাংগা তিলকাৰত্নে ক'ৰ তেওঁ শ্ৰীলংকাৰ হয়নে আৰু একে 25,000 টকা দিয়া হয় খৰচ বহনৰ বাবে আৰু আপ টু 3 মান্থৰ বাবে ফেলোশ্বিপটো থাকে গতিকে আমি আজি কি শিকিলোঁ ফাৰ্ষ্ট কি শিকিলোঁ আমি জ্ঞানপীঠ এৱাৰ্ড
তাৰপিছত আমি শিকিলোঁ সৰস্বতী সন্মান, তাৰপিছত আমি পঢ়িলোঁ ব্যাস সন্মান, তাৰপিছত আমি পঢ়িলোঁ সাহিত্য একাডেমি এৱাৰ্ড, হয়নে? সাহিত্য একাডেমি এৱাৰ্ডৰ আমি আকৌ কি কি শিকিলোঁ? সাহিত্য একাডেমি এৱাৰ্ডৰ আমি শিকিলোঁ কি কি? সাহিত্য একাডেমি এৱাৰ্ডৰ আমি সাহিত্য একাডেমি এৱাৰ্ড যোনটো এনুৱেল সাহিত্য একাডেমি এৱাৰ্ড, হয়নে? ভাষা সন্মান এৱাৰ্ড, প্ৰাইজ ফৰ ট্ৰান্সলেশ্যন, তাৰপিছত কি শিকিলোঁ? প্ৰাইজ ফৰ ট্ৰান্সলেশ্যন, তাৰপিছত বাল সাহিত্য পুৰস্কাৰ, যুৱা সাহিত্য পুৰস্কাৰ, যুৱা সাহিত্য পুৰস্কাৰ কিমান? 35 বছৰ বা তাৰ তলৰ ব্যক্তিকহে দিয়া হয়। তাৰপিছত আমি কি শিকিলোঁ? 4টা ফেল'শ্বিপ শিকিলোঁ। এটা হৈছে সাহিত্য একাডেমি ফেল'শ্বিপ, সাহিত্য একাডেমি ফেল'শ্বিপ, সাহিত্য একাডেমি ফেল'শ্বিপ, তাৰপিছত সাহিত্য একাডেমি ফেল'শ্বিপ, অনাৰী ফেল'শ্বিপ, যিটো ইণ্ডিয়ান নেশ্যনেলক দিয়া নহয়, তাৰপিছত প্ৰেমচন্দ ফেল'শ্বিপ, যিটো চাৰ্ক কাণ্ট্ৰিবিলাকক দিয়া হয় ইণ্ডিয়াৰ বাহিৰে, তাৰপিছত ডক্টৰ আনন্দ কুমাৰস্বামী ফেল'শ্বিপ, আনন্দ কুমাৰস্বামী ফেল'শ্বিপ, এইটো কাৰ্ডে এছিয়ান কাণ্ট্ৰিবিলাকক দিয়া হয়। গতিকে আমি ইমানখিনি এটা টপিক আমি ল'লোঁ যে নেশ্যনেল এৱাৰ্ডছ ইন লিটাৰেচাৰ। গতিকে আমি নেশ্যনেল এৱাৰ্ডছ ইন লিটাৰেচাৰৰ যিমানখিনি আছে গোটেইখিনি আমি চালোঁ এটা ভিডিঅ'তে। গতিকে আপোনালোকে ভালদৰে নোটটো বনাব। মোৰ নোটৰ PDF-টো আপোনালোকে ভিডিঅ'টো আজি চাব, কাইলৈ মই নোটৰ PDF-টো দি দিম। আপোনালোকে PDF-টো ফাৰ্ষ্ট অফ অল আপোনালোকে ফাৰ্ষ্ট হৈছে ইউটিউবত ভিডিঅ'টো চালে। ছেকেণ্ড, আপোনালোকে কি কৰিব, মই PDF-টো দি দিম, নোটটো আপোনালোকে ভালদৰে বনাব। থাৰ্ড, আপোনালোকে কি কৰিব, আকৌ ভিডিঅ'টো চাব, দুবাৰ এইটো ভিডিঅ' চাব আৰু এবাৰ নোটটো বনাব। আৰু তেতিয়া আপোনালোকে কি হ'ব, ফাৰ্ষ্ট নোটটো যিহেতু বনালে, নোটটো পঢ়িলে, নোটটো পঢ়ি আকৌ যেতিয়া মই আকৌ আপোনালোকে ভিডিঅ'টো চাব, কি হ'ব, ভালদৰে বুজি পাব। নোটটোৰ লগত আপোনালোকে বস্তুখিনি ৰিলেট কৰিব পাৰিব। এতিয়া মই যোনখিনি ক'লোঁ যে কমেণ্টত আপোনালোকে জনাব, সেইখিনি আপোনালোকে নিজে চাৰ্চ কৰিব, আকৌ নিজে চাৰ্চ কৰি কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব যে কেনেকুৱা হৈছে, তেতিয়া আমি গম পাই যাম, হয়নে? গতিকে ফাৰ্ষ্ট টপিকটো ইমানতে শেষ কৰিছোঁ। নেক্সট আমি চাম ইণ্টাৰনেশ্যনেল এৱাৰ্ডছ ইন লিটাৰেচাৰ। ইণ্টাৰনেশ্যনেল ষ্টেজতনো কেনেকুৱা ধৰণৰ লিটাৰেচাৰ প্ৰাইজবিলাক দিয়ে, আমি সেইটো চাম। চ' আজিলৈ ইমানেই। আপোনালোকে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু লগতে মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হ'ব। চ' আজিলৈ ইমানেই, ধন্যবাদ।